আপুনি বহিৰাজ্যলৈ যাব বিচাৰিছে নেকি? এতিয়া আৰু ৰেলৰ অপেক্ষাত নহয়। আপোনাৰ দুৱাৰদলিৰ পৰাই কৰক বহিৰাজ্যলৈ বিলাসী ভ্ৰমণ। নাচিবা ট্ৰেভেলছে আপোনাৰ বাবে লৈ আহিছে দৈনিক বিলাসী বাছ সেৱা। দৈনিক অসমৰ পৰা কেৰালালৈ আৰম্ভ হৈছে বাছ সেৱা। কচুৱা তিনিআলিৰ পৰা নগাঁও চামগুৰি ষ্টেণ্ড হৈ কেৰালাৰ এৰ্নাকুলামলৈ আৰম্ভ হৈছে বাছ সেৱা। লগতে উভতি অহাৰ সেৱাও উপলব্ধ থাকিব। তদুপৰি জৰুৰীকালীন বিমান টিকট বুকিঙৰো সুবিধা আছে। নাচিবা ট্ৰেভেলছে আগবঢ়াব এই বিশেষ সুবিধা। আপোনাৰ টিকট বুকিঙৰ বাবে এতিয়াই